গুড মৰ্ণিং। গুড মৰ্ণিং ছাৰ। বাৰু তহঁতে পৰীক্ষাৰ কাৰণে ৰেডি হৈছনে? অঁ হৈছোঁ ছাৰ। কণী, গুটি, তহঁত দুটাই পঢ়িছনে নাই? অঁ পঢ়িছোঁ ছাৰ, পঢ়িছোঁ। মই ঘণ্টা আজিলৈকে পঢ়াই নাই। কণী, তই তলমূৰ কৰিলি যে, কি পঢ়া নাই নেকি তই? পঢ়িছোঁ ছাৰ, পঢ়িছোঁ। বাৰু পঢ়িছনে নাই এতিয়াই প্ৰমাণ পাম নহয়। তোক বিপৰীত শব্দ কেইটামানকে সোধোঁ। মই যি কৈ যাওঁ তই তাৰ বিপৰীত শব্দটো কৈ যাবি। হ'ব ছাৰ। ফুল। ফুলৰ বিপৰীত শব্দ কি হ'ব এতিয়া? কি হ'ল নকওঁ কিয়? ফুলৰ বিপৰীত শব্দ কি? ফুলৰ বিপৰীত শব্দ ছাৰ হাফ। কি? ফুলৰ বিপৰীত শব্দ হাফ? অঁ নহয় ছাৰ, ফুলৰ বিপৰীত শব্দ কোৱাটাৰ। ঐ চাল্লা অভদ্ৰ। ঐ চাল্লা ভদ্ৰ। উঠ উঠ, চকীৰ ওপৰত উঠ। বহ চকীৰ তলত বহ। এই অভদ্ৰ, বাহিৰত ওলা। এই ভদ্ৰ, ভিতৰত থাক। চাল্লা গাধ, খালি খালি খালি। চাল্লা জ্ঞানী, নাই খোৱা। চুপ, মনে মনে থাক। নুচুপ, কিবা কিবি কৈ থাক। ওলা বুলি কৈছোঁ নহয়, তই বাহিৰত ওলা। আহ বুলি কৈছোঁ নহয়, তই ভিতৰত আহ। বাপেৰে মূৰাটো, মায়েৰে পুকৰটো। এই অভদ্ৰ, এয়া কি কৈ আছ? এই ভদ্ৰ, কিয় মনে মনে আছ? মই মৰিলোঁ ঔ। মই যি লং ঔ।